আপোনালোকে কথা এটা কমেণ্টত কওকচোন বাৰু, এইজনে যে দাঢ়ি কাটি আছে গুচোৱা পিঁয়াজটোৰ নিচিনা লগা নাইনে বাৰু? তো ব'লক চাবিটো ষ্টাৰ্ট কৰোঁ আৰু আমি গৈ থাকোঁ। এটা কথা হ'ল মানে কি, এতিয়া মই যোনটো ৰাস্তাত আমাৰ যোনটো ৰাস্তা আছিলে সেইটো ৰাস্তাত মই ভিডিঅ' বনাব নোৱাৰিলোঁ, কাৰণ আমাৰ ৰাস্তাটো বহুত বেয়া। মানে কি অৰুণাচলত যিমান পাহাৰ আছে আমাৰ ৰাস্তাটোত তাতকৈ বেছি গাঁত আছে। আৰু ব'লকচোন বাৰু গৈ থাকোঁ। আৰু এটা কথা কি, এই ৰাস্তাটো যোনটোত মই এতিয়া আহি আছোঁ ন, এই ৰাস্তাটোত মই যিমান আহোঁ মোৰ মানে আমনি নালাগে ৰাস্তাটোত আহি, মানে ভাল লাগে ৰাস্তাটোত আহি। আপোনালোকে বাৰু ভালকৈ মন কৰকচোন বাৰু, ৰাস্তাটোত কি বেছিকৈ আছে, কি বেছি আছে ভালকৈ মন কৰকচোন, কেলৈ ৰাস্তাটো ভাল মই কৰিছোঁ। ৰাস্তাটো মানে কি, এইপিনে আপোনাৰ ৰাস্তাটো দেখিছে নেকি, দুইফালে গছ আছে, মানে ৰাস্তাটো সঁচাকৈ আহি ভাল লাগে। মানে এনেকুৱা প্ৰায় কম ৰাস্তাই থাকে যিবোৰ এতিয়া এই ৰাস্তাটো ভালকৈ আপোনালোকে মন কৰক, ভিডিঅ'টো আগলৈকে চাওক। দুইফালে একদম লাইন লাইনকৈ শাৰী শাৰীকৈ দুইফালে গছ আছে, মানে বহুত ভাল লাগে, মনটো ভাল লাগে। যেতিয়া নতুনকৈ বহাগ মাহত ন, যেতিয়া পাতবোৰ ধুনীয়াকৈ ফুলে, তেতিয়া মানে পাতবোৰ যেতিয়া মানে ফুলে নহয় একচুৱেলি, হেৰি যেতিয়া কুঁহেহেঁতি ওলায় ন, তেতিয়া একদম চাই বহুত ভাল লাগে। সেইকেইটা মানে আহি ভাল পাওঁ এই ৰাস্তাটোতে, মই চাই গৈ থাকক। আৰু এটা কথা কি, এতিয়া মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ ন, মানুহে বৰ কিবাকৈ চায়, লাজো লাগে অলপমান, তথাপিতো একো নাই, আগুৱাই যাওঁ, চাওঁচোন। এয়া চাওক আপোনালোকে, দুইফালে এইফালে বিল আছে, এইফালে বিল আছে, অলপ চাই থাকক। তো ফাইনেলি আহি পাই গ'লোঁ গেলাবিলৰ ওপৰৰ দলংখন, মানে গেলাবিল যোনখন নৈ, তাৰ ওপৰৰ দলংখন এইখন। এইখিনিতে ৰম অকণমান, ৰৈ ভালকৈ কথাখিনি ক'ম আপোনালোকক, কি হৈছে, ক'লৈ গৈ আছোঁ, কি কথা। এইখিনি বাইকখন এইখিনিতে ৰখালোঁ। এই মাছ আছে নি? নাই মাছ নাই। ছট পূজা হৈ গ'ল, ছট পূজা এইখিনিত আছিলে, এইখিনিতে আছে, দেখাইছোঁ চবে। ছট পূজা কালি এইখিনিতে ছট পূজা হৈ গ'ল, কলগছ ভাঙি আদায়। আৰু এইখন যোনখন দলং দেখিছে, এইখন আগৰ দলং আছিলে, আৰু এইখন বৰ্তমানৰ দলং। আৰু বাখন্তি এইখিনিত ৰখাই থৈছোঁ, আৰু মই এতিয়া যাওঁ চুলিকেইডাল ফাৰ্ষ্ট কাটি লওঁগৈ। আপোনালোকে দেখিছে চাগে কেনেকুৱা হৈছে ৰূপটো, পূৰা মানে কি বুলি ক'ম আৰু, একদম পূৰা আপোনাৰ গৈ আছোঁ এতিয়া, তাত পাই লওঁগৈ, তাৰপিছত তাত গৈ পেলাই সহায় মেলি দেখাম, চাই থাকক। তো ব'লক কাটি কৰি লওঁ, তাৰপিছত আকৌ নেক্সট লগ পাই আছোঁ, ব'লক। কালি কালো পাতক পিটন দিলে, মূৰত ধৰি আহি আছে এইটোৱে। তাৰপিছত ব'লক গৈ আছোঁ। এইপিনে এইকেইটা লগৰ দুটামান আহিছে কলেজৰ পৰা, মই সোনকালে গুচি আহিলোঁ, সিহঁতি এয়া জাষ্ট আহি আছে। ব'লক, বেছি দূৰ নাই, পামেগৈ আৰু অকণমান। আৰু এইকেইটা ছাগলী এইখিনিতে মাজত ৰৈ গান গাই আছে। কি আজিকালি কি দিনকাল ওলাইছে, ইপিনে এইখনে নৈখন, ছাগলী আজিকালি গান গায় নেকি, মাজতে ৰৈ পেলাই গান গাই আছে। দিনকাল ব'লক গৈ আছোঁ, পামগৈ আৰু অকণমান পিছতে। এইবোৰ ছাগলী দেখিছে, কিমান ভাল ছাগলী, কিমান ভাল শিক্ষা পাইছে, কিমান ধুনীয়াকৈ। মানুহ ছাইডত নাযায় আজিকালি, ছাগলী কিমান ছাইডত গৈ আছে। এইপিনে এজনী ছাগলী কিমান ধুনীয়াকৈ ছাইডত থৈছে। ছাগলীৰ লগত কথা পাতি পাই গ'লহি আমাৰ গন্তব্যস্থান চেলুন। আজিকালি ছাগলীও চুলি কাটে নেকি, এইকেইটা ওলাই আহিছে। চুলি কাটিম 50 টকা, দিম 500 টকা দেই। মই বাসন্তীখন এইখিনিতে পাৰ কৰিলোঁ। আৰু এটা মোক কথা কওকচোন, এই মানুহজনে যে দাঢ়ি কাটি আছে, গোটেইজন গুচোৱা পিঁয়াজৰ নিচিনা লগা নাইনে বাৰু? মনে থকাই ভাল নিবলে গালি দিব। আৰু বস্তু এটা মন কৰিছোঁ, এই মোৰ বাসন্তীৰ ছাইডৰ দোকানখনলৈ মন কৰক, এই ৱালখনলৈ মন কৰক, ছাইডৰ ভিতৰৰ ৱালখনলৈ কি ধুনীয়াকৈতো হেৰি মাৰি থোৱা আছে, ভাল লাগে, দেখি ভাল লাগে। চাওকচোন কিমান ধুনীয়াকৈ, এফালে এজনৰ মাজতে মই কাটিব লাগিব। তো এইফালে মোৰ আহি গ'ল চান্স, এতিয়া কাটি লওঁ। এইপিনে এজনে কপিতা কুঠাৰ যি সঁজুলি লাগে চব উলিয়াই আছে।